নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল কাতি বিহু উপলক্ষে এটা এয়া চাওক আমি আজি কি কৰিম আপোনালোকক দেখাইছোঁ আৰু আপোনালোকে চাব। আৰু এয়া চাওক আমাৰ মাহী আছিলে খাটিকে আমাৰ ৰুমত, এয়া মাহীকে বোলো চব কৰক বুলি মাহীক আগবঢ়াই দিলোঁ। মাহীয়ে কৰিছে আমাৰ সৰু সুৰাকৈ নামঘৰ এভাগ এয়া পাতি লোৱা হৈছে। ঘৰতে এভাগ তাৰমানে কীৰ্তন ঘৰ নিচিনাকৈ চাকি বন্তি জ্বলাবলৈ ৰাতিপুৱা গধূলি তেওঁলোকে কৰি থৈছে। তাতে মই এগছি চাকি, দুডালমান ধূপ আৰু অৰিহণা মাহ প্ৰসাদ আগবঢ়াই দিছোঁ। ইয়াতে যদি কিবা দুখ আছে সৰ্বদুখ নিজ গুণে মোক্ষণ কৰি প্ৰভু ভগৱন্তই এনেকৈ কাতি বিহুটো পালনেই নহয়, সকলোখিনি বিহুতে বা কিবা আমাৰ আয়োজন কৰা কামত যেন প্ৰভু ভগৱন্তই মোৰ বুলি গ্ৰহণ কৰি তেওঁলোকক সকলোকে মংগল কৰে। সেয়েহে মই আজি সকলোকে কাতি বিহু লৈ সকলো মোৰ বন্ধু বান্ধৱীৰ ওচৰত মই আন্তৰিক সেৱা ভৰা সেৱা জ্ঞাপন কৰিছোঁ। কৃষ্ণ সেইবাৰ চাকি জ্বলাইছোঁ, আৰু এয়া অৰিহণা দাঙিব নাপায়, ইয়াত কলপাতি থৈছে ওপৰত, কল, আপেল, কুঁহিয়াৰ, চাউল সকলোখিনি ইয়াতে খৰাহিটোতে আগবঢ়াই দিছোঁ। সেইকাৰণে আমি ইয়াতে থৈছোঁ। আৰু জোঁৱাইটোৱে বাহিৰত চাকি বন্তি জ্বলাইছে, ময়ো অকণমান হেল্প কৰি দিছোঁ। ঘৰলৈ যাব নোৱাৰিলোঁ চাকৰি ক্ষেত্ৰত, ইয়াতে অৰুণাচলতে থাকিবলগীয়া হ'ল। সেয়েহে আজি আমি ইয়াতে কাতি বিহু পালন কৰিছোঁ। সকলোকে ইয়াৰ পৰা আন্তৰিকতা মৰম যাচিছোঁ। কৃষ্ণ আৰু দেখাই আছোঁ, ব'লক যাওঁ, লগতে আপোনালোকো আহক মোৰ লগতে। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ ইয়াত চাকি জ্বলোৱা হৈছে। এয়া আৰু মোৰ ভিডিঅ'টো এতিয়ালৈকে এদাই হোৱা নাই, আপোনালোকে চাই থাকিব। এদাই হ'ল বুলি ভাবিছে নেকি? নাই হোৱা, আৰু বাকী আছে, চাব আৰু দেখাই আছোঁ। চাওক বিহু উপলক্ষে, কাতি বিহু উপলক্ষে এয়া চাকি আৰু ধূপ লগোৱা হৈছে। আৰু ইয়াত তুলসী পুলি ইয়াত আগতে আছে, টাপত এনেকৈ দি থোৱা হৈছে। আৰু ইয়াত চাকি ধূপ লগোৱা হৈছে, আৰু এইফালে বন্তি জ্বলোৱা হৈছে চবপিনে। আৰু ইয়াত চব কি ধুনীয়াকৈ ইয়াত কলপুলি এটা মমবাতি লগোৱা আছে। এইফালে অকণমান দেখাই দিয়া, এয়া মমবাতি লগোৱা আছে, কলপুলি দিয়া। এইখিনি চব আমাৰ জোঁৱাইটো অভিধান, সকলোখিনি জোঁৱাইটো অভিনয়। তেওঁ আহি পেলাই এতিয়া জাষ্ট আপোনালোকক এইখিনি শুনাইছেহে। আৰু আমি এইটো বিহুত আমি ঘৰলৈ যাব নোৱাৰিলোঁ, সেইটো কাৰণে অৰুণাচলতে কৰিছোঁ সৰু সুৰাকৈ অকণমান। আৰু এইফালে চব এয়া বন্তি জ্বলোৱা হৈছে, চবতে দিয়া আছে। আৰু বাকীখিনি দেখাম কি কৰিম আজি। চাওক সকলো ঘৰতে বাৰু দিয়াই হৈছে, হ'লেও দেখাইছোঁ। প্ৰাৰ্থনাটো কৰি লওঁগৈ ব'লা। পৰম দেৱতা জানিয়া ললো শৰণ, তলে মৃগা পহু চৰে চৰে, মাৰো ধৰ ৰামচন্দ্ৰ শৰধনু ধৰে। অ তুলসী তলে তলে মৃগা পহু চৰে চৰে, মাৰো ধৰ ৰামচন্দ্ৰ শৰধনু ধৰে। অ আম পাত চৰতি, কঁঠাল পাত চৰতি, বামুণৰ গাই গৰু গৰখীয়া, বামুণৰ গাই গৰু গৰখীয়া। আৰু এয়া আমাৰ মাহীয়ে প্ৰসাদ ভাগ কৰি আছে, এয়া ধুনীয়াকৈ। এয়া দেখিছেনে? কৃষ্ণ কি ক'ম আৰু এতিয়া, খাবলৈ মাতিব পাৰিলোহেঁতেন, এতিয়া মানুহেই নাই আমাৰ এই কলনীখিনিয়ে গোটেইখিনি। এয়া আৰু এয়া দেখিছেনে ধুনীয়াকৈ প্ৰসাদ ভাগ কৰি আছে, এয়া ধুনীয়াকৈ। এয়া কাৰোবাক বেছিকৈ দিছে, কাৰোবাক কমকৈ দিছে নেকি? আকৌ নাই দিয়া দেই, চবকে সমান জোখত দিছে ন? সমান জোখত দিছোঁ, সমান জোখত দিছে। এয়া দেখিছেনে প্ৰসাদ আছে এইখিনি নলওঁ আৰু ভাগটো যিখন পাইছোঁ দিছোঁ। আৰু হাতত যি উঠিছে এয়া সমানকৈ উঠিছে। আৰু দেখাই আছোঁ, চাই থাকক আপোনালোকে শেষলৈকে ভিডিঅ'টো পূৰা। এয়া আৰু এইফালে চাওকচোন ইমান লাজ নহয়, এয়া প্ৰসাদ খাওঁতেও লাজ কৰিছে। এয়া খাই আছে, এইজন যে বেছি লাজ যে, এয়া দেখিছেনে? এইফালে খাই আছে এয়া প্ৰসাদ। কিবা এটা ক'বা আকৌ, নকয় মানে চবৰে লাজ। আৰু এয়া মাহীয়ে খাই আছে, দেখিছেনে? আপেলেকে খাইছোঁ, প্ৰথম আপেল খাইছোঁ। এই আপেল শুনা বেছিকৈ লৈছোঁ, বেছিকৈও লৈছে। গম পাইছানে? নাই লোৱা দেই। কুঁহিয়াৰ ভাল পাওঁ, আপেল ভাল পাওঁ,
সেইকাৰণে আপেল 2ডোখৰ লৈছোঁ, কুঁহিয়াৰ 2ডোখৰ লৈছোঁ। ঠিকে আছে, খাওক খাওক। আৰু মোৰ ভাগটো এয়া ইয়াত আছে, এয়া খাব লাগিব এতিয়া। এয়া খাম এতিয়া। আৰু প্ৰসাদ চসাদ খাই হৈ গ'ল। আৰু এতিয়া আমি এয়া আয়োজন কৰিছোঁ ৰুটি খাম বুলি আজি। আৰু ৰুটিৰ লগত আজি কি থাকিব, এয়া হেৰিছিলে খাচী মাংস, আৰু খাচী মাংস বনাব আজি। আৰু ইয়াত অমিতা আলু এয়া কাটি থৈছে। আৰু এইফালে এয়া মানুহজনে বনাই আছে, দেখিছেনে? ইয়াত পিঁয়াজ, জলকীয়া, ৰচুন, আদা দি পেলাই ফ্ৰাই কৰিছে। এয়া কিবা কোৱা। সুন্দৰকৈ আমি খাচী মাংস বনাবৰ কাৰণে আয়োজন কৰি আছোঁ। আমি পিঁয়াজটো তেলত দি পেলাই, পিঁয়াজ, আদা নহৰু জলকীয়া দি পেলাই আমি এটা অলপ হাফ ফ্ৰাই কৰি পেলাই মাংস দিম। আৰু ইয়াত এয়া আটা মুঠি পেলাই গোল গোল কৰি থৈছে। এয়া মাহীয়ে দিছে না, কুঁহিয়াৰ খাই আছে। কামতো লাগি আছে বাৰু, কাম কৰি হোৱাৰ পিছত এয়া কুঁহিয়াৰ খাই আছে। অলৰেডি মাংস বনাই হোৱা নাই, কুঁহিয়াৰ মিঠা ৰখি দেই, আছোঁ আমি। খাই আছোঁ, পুৰা খাই পাইছোঁ। ল'ৰা ছোৱালীকেইটাই দেখিলে খং কৰিব, কৰিলোঁ কৰক। খোৱাটো খাইছোঁ আৰু কুঁহিয়াৰ খালে ভাল মানে। খাইছোঁ দে। খাওক খাওক। আৰু আটা মাৰি হৈ গ'ল। এয়া বেলি ইয়াত থোৱা আছে। এয়া বেলি হৈ গ'ল আৰু ইয়াত বনাই আছে। আৰু ইয়াত ৰুটি বনাই আছে। এয়া মানুহজনে বনাই আছে। বোলে চাই দিয়া। আৰু দেখিছেনে ইয়াত ইয়াত থৈ গৈছে এনেকৈ। যিহেতু গৰমে খাব লাগিব, তেতিয়া ভাল লাগিব। কিবা ঢাকি থৈছে। আৰু যিহেতু অথনি মাংস বনাই আছিলে, দেখাই আছিলোঁ আপোনালোকক। আৰু ইয়াত মাংস বনাই হৈ গৈছে, দেখিছেনে? এয়া মাংসৰ লগত আজি ৰুটি। এতিয়া থাক দেই, পিছত আমি খাব লাগিব। আৰু আমাৰ ইয়াত চব বনাই হৈ গ'ল, এতিয়া খাব লাগে। ইয়াত পূৰা ইয়াত প্লেটত দি দিছোঁ ধুনীয়াকৈ সজাই। এয়া চচত আছে পূৰা ফুল হৈ। কেৰাহী তলি উদং হৈ গুচি গৈছে। এতিয়া মাহী খুৰীয়া দেখিছেনে? ৰুব নোৱাৰিলে, একদম ওপৰত টিকা আছে পূৰা। এয়া খাই আছে। আৰু এইজনে অপেক্ষা কৰি আছে এজনলৈ আহিবৰ কাৰণে। পেকেটা আহা দেই, আমি বাঢ়িলোঁ তোকে আহা। আৰু এতিয়া আমি খাওঁ জলদি, ভোক লাগিছে। আৰু এতিয়া এয়া খাব লৈছোঁ। এয়া খাইছোঁ দেই। খাই লওঁ। আৰু সকলোকে কাতি বিহু লগ যাচিছোঁ। আৰু যদি ভিডিঅ'টো মোৰ আজি ভাল পালে চাই আপোনালোকে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই আজিলৈ।